এইবাৰ কাতি বিহুত পিঠা লাড়ু একো বনোৱাই নহ'ল। দুদিনমানৰ পাছতহে ঘিলা পিঠা কেইটামান বনালোঁ। ৰংটো দেখিছেনে কিমান ধুনীয়া হৈছে, খাবলৈও কিন্তু একেবাৰে কোমল আৰু বহুত সোৱাদ লগা হৈছিলে। ঘিলা পিঠা বনাওঁতে আপোনালোকে বাৰু পিঠাগুড়িৰ লগত আটা বা ময়দা মিহলাই দিয়েনে? মই ইয়াত 4 কাপ জোখৰ পিঠাগুড়িৰ লগত 1 কাপ সৰু কাপ এটাৰে ময়দা মিহলাই দিছোঁ। আগতে কাতি বিহুত পিঠা লাড়ু কিবাকিবি বনোৱা হয়, এইবাৰহে বনোৱা নহ'ল। সেইকাৰণে মনটো কিবা ভাল নালাগিল। দুদিনৰ পিছত বোলো ঘিলা পিঠা কেইটামানকে বনাওঁ। চফগুটি কেইটামানো দি দিছোঁ, তেতিয়া গোন্ধটো ধুনীয়া লাগে। আৰু এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল আৰু এতিয়া এটা এটাকৈ ধুনীয়া